Hello guys, স্বাগতম জনাইছো আমাৰ YouTube চেনেল টেক টেকনলজি লৈ। বৰ্তমান সময়ত আধাৰ কাৰ্ড সকলোতে প্ৰয়োজন হয়। যেনে লাৰ্নাৰ লাইসেন্স এপ্লাই কৰোতে, বেংক একাউণ্ট খোলোতে, অনলাইন বহুত কামত প্ৰয়োজন হয়। কিন্তু কেতিয়াবা আধাৰ কাৰ্ড এপ্লাই কৰোতে বা বনাওতে ডেট অফ বাৰ্থ, এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল আইডি ভুল হৈ যায়, যাৰ ফলত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আধাৰ অথেন্টিকেশন কৰিব পৰা নাযায় বা ডাটা নট ফাউণ্ড দেখুৱায়। অনলাইন লাৰ্নাৰ লাইসেন্স এপ্লাই কৰোতে এইটো প্ৰবলেম ফেচ কৰিব লাগে। যদি আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ, ডেট অফ বাৰ্থ, ইমেইল আইডি, মোবাইল নাম্বাৰ ভুল হৈ আছে আৰু শুদ্ধ কৰিব বিচাৰে, তেন্তে নিজৰ মোবাইলৰ পৰাই ঘৰতে বহি কেনেকৈ শুদ্ধ কৰিব পাৰি এই ভিডিঅ'ত দেখাম। ভিডিঅ'টো অলপ স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাওক। আধাৰ নাম্বাৰ আপডেট কৰিবৰ কাৰণে বা কিবা ভুল হৈ আছে যি শুদ্ধ কৰিবৰ কাৰণে মোবাইল বা লেপটপৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ব। আধাৰ ৱেবছাইটত লগইন হৈ ল'ব। এই ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিম। তাৰ পৰা গৈ ক্লিক কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটোত পাই যাব। ইয়াত আপডেট আধাৰ বুলি আছে, আপডেট ডেমোগ্ৰাফিক ডাটা অনলাইন বুলি আছে। ইয়াত আপুনি ক্লিক কৰিব লাগিব। আপডেট ডেমোগ্ৰাফিক ডাটা অনলাইনত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব। ইয়াত এই পেজখন খোল খাব। আধাৰ সেল্ফ সাৰ্ভিস আপডেট পৰ্টেল হয়। ইয়াত আপুনি খোল খাব। ইয়াত আপুনি প্ৰথম যিটো আছে প্ৰচিড আপডেট আধাৰ বুলি আছে, নেম, ডেট অফ বাৰ্থ এইখিনি ইয়াত প্ৰথমটোত ক্লিক কৰিব। ইয়াত আপডেট আধাৰ নাম্বাৰ বুলি দিছে। আপোনাৰ যিটো আধাৰ নাম্বাৰ হয় সেই আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত কেপচাটো আছে, এইটো এণ্টাৰ কৰিব লাগিব। চেণ্ড অ'টিপিত ক্লিক কৰিব লাগিব। নেক্সট এখন পেজ খোল খাব। আপোনাৰ মোবাইল নম্বৰত এটা অ'টিপি যাব, সেই অ'টিপিটো ইয়াত এণ্টাৰ কৰিব আৰু লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাই যাব। ইয়াত আপুনি আপডেট ডেমোগ্ৰাফিক ডাটা ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত লেংগুৱেজ, নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ বা এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল আইডি আপুনি যিটো চেঞ্জ কৰিব বিচাৰে ইয়াত আপুনি ক্লিক কৰি ল'লেই হ'ল, চিলেক্ট কৰি ল'লেই হ'ল। মই এড্ৰেছটো চেঞ্জ কৰি দেখুৱাম। মই এড্ৰেছত ক্লিক কৰিছোঁ। এড্ৰেছত ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰচিডত ক্লিক কৰিব লাগিব। মই এড্ৰেছটো চেঞ্জ কৰি দেখুৱাম আপোনালোকক। যিটো বিচাৰে আপোনালোকে চেঞ্জ কৰিব পাৰিব। আৰু প্ৰচিডত ক্লিক কৰিছোঁ। প্ৰচিডত ক্লিক কৰাৰ লগে লগে ইয়াত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। আপুনি এড্ৰেছটো চেঞ্জ কৰি থাকিব পাৰিব, কিন্তু নামটো এবাৰ বা দুবাৰহে চেঞ্জ কৰিব পাৰিব। আপুনি এড্ৰেছটো চেঞ্জ কৰি থাকিব পাৰিব, ইয়াত কোনো প্ৰব্লেম নাই। ইয়াত স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব লাগিব আৰু প্ৰচিডত ক্লিক কৰিব লাগিব। নেক্সট এই পেজখন খোল খাব। এই পেজখনত আপুনি নিজৰ ডিটেইলছখিনি ইয়াত এণ্টাৰ কৰিব লাগিব। আগৰ যিখিনি ডিটেইলছ আছিলে ইয়াত শ্ব' কৰিছে, যদি কিবা ভুল হৈ আছে সেইখিনি এডিট কৰিব পাৰিব। এণ্টাৰ দ্য ডিটেইলছ বুলি আছে। ইয়াত কেৰিয়াৰৰ এইটো আপুনি এণ্টাৰ কৰিব লাগিব। সেইটো খুব ইম্পৰ্টেণ্ট হয়। RTO অফিচত যেতিয়া লাৰ্নাৰ লাইচেন্সৰ কাৰণে এপ্লাই কৰিবলগীয়া হয় তেতিয়া এই প্ৰব্লেমটোৰ কাৰণে ডাটা নট ফাউণ্ড দেখুৱাই থাকে ইয়াত এণ্টাৰ নকৰাৰ কাৰণে। ইয়াত হাউচ নাম্বাৰ ইয়াত এণ্টাৰ কৰিব লাগিব। ষ্টেট আছে, এৰিয়া আছে, লোকেশ্যন, গোটেই যিখিনি এড্ৰেছ হয় পুলিচ ষ্টেচনৰ পৰা ধৰি পিন ক'ডৰ পৰা ধৰি গোটেইখিনি ইয়াত এণ্টাৰ কৰি ল'ব। গোটেইখিনি শুদ্ধকৈ এণ্টাৰ কৰাৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ আহি এটা ডকুমেণ্ট আপলোড কৰিব লাগিব। চিলেক্টত ক্লিক কৰি ইয়াত যিকোনো ডকুমেণ্ট এটা আপলোড কৰিব। ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াত বেংক পাছবুকটো মই আপলোড কৰি দিছোঁ। বেংক পাছবুক আপলোড কৰিবৰ কাৰণে আপলোড ডকুমেণ্টত ক্লিক কৰিব লাগিব আৰু চিলেক্ট কৰি অ'পেনত ক্লিক কৰিব লাগিব। অ'পেনত ক্লিক কৰাৰ লগে লগে ইয়াত আপলোড হৈ যাব। প্ৰচিডত ক্লিক কৰিব লাগিব। প্ৰচিডত ক্লিক কৰাৰ পিছত নেক্সট এখন পেজ খোল খাব। অলপ টাইম ৱেইট কৰিব লাগিব, লোডিং হ'ব। ইয়াত গোটেইখিনি প্ৰিভিউ দ্য ডিটেইলছ বুলি আছে, ইয়াত শ্ব' কৰিব। ইয়াত এড্ৰেছটো শুদ্ধ হৈছে নাই আপুনি চাই ল'ব পাৰে। যদি ভুল হৈ আছে তেন্তে এডিটত ক্লিক কৰি আপুনি এডিট কৰি ল'ব পাৰিব যদি ভুল হৈ আছে। আৰু যদি শুদ্ধ হৈ আছে তেন্তে আপুনি ইয়াত এটা কেপচা আছে, সেই কেপচাটো এণ্টাৰ কৰিব লাগিব। আৰু যদি ভুল হৈ আছে এডিটত ক্লিক কৰি আকৌ এডিট কৰি ল'ব পাৰিব। তাৰপিছত চেণ্ড অ'টিপিত ক্লিক কৰিব লাগিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা অ'টিপি যাব। সেই অ'টিপিটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ অ'টিপি উলিয়াই আছে। এণ্টাৰ কৰাৰ পিছত ইয়াত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব লাগিব আৰু মেক পে'মেণ্টত ক্লিক কৰিব লাগিব। এই এড্ৰেছটো এডিট কৰিবৰ কাৰণে আপুনি 50 ৰুপিজ এটা পে'মেণ্ট কৰিবলগীয়া হয়। পে'মেণ্টটো আপুনি কৰিব লাগিব। শ্ব'জ এই পে'মেণ্ট অপশ্যন আছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, যিকোনো নেট বেংকিং, পে'টিএম, ৱালেট যিটো ব্যৱহাৰ কৰিব বিচাৰে আপুনি সেইটো ইয়াত ব্যৱহাৰ কৰিব পাৰিব। ইয়াত গোটেইখিনি ফেচিলিটি আছে। মই ডেবিট কাৰ্ড ব্যৱহাৰ কৰিম। ডেবিট কাৰ্ড ব্যৱহাৰ কৰিবৰ কাৰণে ডেবিট কাৰ্ডত মই ক্লিক কৰিছোঁ। ডেবিট কাৰ্ডৰ ইয়াৰ ডিটেইলছখিনি ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব। ইয়াত মোবাইল নম্বৰত এটা অ'টিপি যাব, সেই অ'টিপিটো ইয়াত এণ্টাৰ কৰিব লাগিব। কনফাৰ্ম পে'মেণ্টত ক্লিক কৰিব লাগিব। কনফাৰ্ম পে'মেণ্টত ক্লিক কৰাৰ পিছত নেক্সট এখন পেজ খোল খাব। ইয়াত অলপ টাইম লোডিং হ'ব আৰু ট্ৰানজেকশ্যন ছাকচেছফুলি বুলি ইয়াত দেখুৱাই দিব। ট্ৰানজেকশ্যন ছাকচেছফুলি হোৱাৰ পিছত আপুনি 24 ঘণ্টাৰ ভিতৰত আপোনাৰ যিখিনি আপডেট কৰিছিলে সেই গোটেইখিনি ইয়াত আপডেট হৈ যাব আৰু আপুনি নিজে ষ্টেটাছটো চাব পাৰিব। ডাউনলোড কৰিবৰ কাৰণে ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পিছত এটা PDF পাব। সেই PDFটো অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পিছত আপুনি যিখিনি আপডেট কৰিছিল ইয়াত গোটেইখিনি এড্ৰেছটো শ্ব' কৰিব। যদি মোবাইল নাম্বাৰ আপডেট কৰিছে ইয়াত গোটেইখিনি শ্ব' কৰিব আৰু 24 ঘণ্টাৰ ভিতৰত সেই আপডেটখিনি ইয়াত এপ্ৰুভেড হৈ যাব।
ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব সকলোলৈকে আৰু শেষত এটা হৈ ৰিকুৱেষ্ট প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া আমাৰ নতুন ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়